উচুপি উঠা চকুহালিৰ বিষাদ কেৱল ভায়েকে বুজে। বেৰীৰ তলত বহি আছে বায়েক, পৰম্পৰা অনুযায়ী নোৱাবলৈ ভায়েক আহিছে। বায়েকক সাবটি ধৰি কান্দিছে ভায়েকে। সি তেতিয়া সৰু আছিল। বায়েকক এদিন ভায়েকে কৈছিল, মোৰ কিবা এটা খাবলৈ মন গৈছে অ' বা। হাতত পইচা নাই বায়েকৰ, কি কৰিব কি নকৰিব। না মাকৰ পৰা বিচাৰিব পাৰে না দেউতাকৰ পৰা। উপায় নাই। ঘৰৰ বাৰীতে থকা তামোলজোপাৰ পৰা তামোলকেইটা পাৰিছিল বায়েকে আৰু অন্য লোকে গম নোপোৱাকৈয়ে বিক্ৰী কৰি দিছিল। তাৰপিছত ভায়েকক দোকানলৈ লৈ গৈছিল বায়েকে। ঠুনুকা ঠুনুককৈ খোজকঢ়া ভায়েকৰ হাতত বায়েকে মৰমেৰে গুজি দিছিল টেঙা মৰ্টনকেইটা। আৰু কত যে কিমান কাহিনী আছে। হয়তো এনে কাহিনী বহুতৰে লগত হৈছে। এটি কাল্পনিক ঘটনাৰে কাহিনীটো উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ। এই ভিডিঅ'টো দেখিছে, হয়তো কোনোবাখিনিত কান্দি উঠিব আপোনাৰ অন্তৰ। বায়েক যাবলৈ ওলাইছে নতুন এখন ঘৰ, কাৰোবাৰ পত্নী হৈ। পৰম্পৰা ৰীতি নীতিৰে আৰম্ভ হৈছে অভ্যৰ্থনাৰ অনুষ্ঠান। নোৱাবলৈ বেইত বহি আছে বায়েক আৰু কাষত ভিন্নজন। ভায়েক আহিছে। বায়েকৰ মূৰত হাতখন আলফুলে বুলাই দি সাবটি ধৰিছে। উফ, সঁচাকৈ কঠিন। তই যা গৈ বা, আনৰ ঘৰখনো নিজৰ কৰি ল'বি। সকলোকে মৰমবোৰ বিলাই দিবি। কাষতে থকাসকলে এনেদৰে লৈ গৈছে ভায়েকক। এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই বিশেষ ভিডিঅ'টো। সামাজিক মাধ্যমত ভিডিঅ'টো ভাইৰেল হোৱাৰ লগে লগেই ক'ব নোৱাৰাকৈয়ে বহুজনৰ বুকুখন মোচৰ খাই গৈছে। উচুপি উঠা চকুহালিৰ বিষাদ কেৱল ভায়েকে বুজে। বেৰীৰ তলত বহি আছে বায়েক, পৰম্পৰা অনুযায়ী নোৱাবলৈ ভায়েক আহিছে। বায়েকক সাবটি ধৰি কান্দিছে ভায়েকে। সি তেতিয়া সৰু আছিল। বায়েকক এদিন ভায়েকে কৈছিল, মোৰ কিবা এটা খাবলৈ মন গৈছে অ' বা। হাতত পইচা নাই বায়েকৰ, কি কৰিব কি নকৰিব। না মাকৰ পৰা বিচাৰিব পাৰে না দেউতাকৰ পৰা। উপায় নাই। ঘৰৰ বাৰীতে থকা তামোলজোপাৰ পৰা তামোলকেইটা পাৰিছিল বায়েকে আৰু অন্য লোকে গম নোপোৱাকৈয়ে বিক্ৰী কৰি দিছিল। তাৰপিছত ভায়েকক দোকানলৈ লৈ গৈছিল বায়েকে। ঠুনুকা ঠুনুককৈ খোজকঢ়া ভায়েকৰ হাতত বায়েকে মৰমেৰে গুজি দিছিল টেঙা মৰ্টনকেইটা। আৰু কত যে কিমান কাহিনী আছে। হয়তো এনে কাহিনী বহুতৰে লগত হৈছে। এটি কাল্পনিক ঘটনাৰে কাহিনীটো উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ। এই ভিডিঅ'টো দেখিছে, হয়তো কোনোবাখিনিত কান্দি উঠিব আপোনাৰ অন্তৰ। বায়েক যাবলৈ ওলাইছে নতুন এখন ঘৰ, কাৰোবাৰ পত্নী হৈ। পৰম্পৰা ৰীতি নীতিৰে আৰম্ভ হৈছে অভ্যৰ্থনাৰ অনুষ্ঠান। নোৱাবলৈ বেইত বহি আছে বায়েক আৰু কাষত ভিন্নজন। ভায়েক আহিছে। বায়েকৰ মূৰত হাতখন আলফুলে বুলাই দি সাবটি ধৰিছে। উফ, সঁচাকৈ কঠিন। তই যা গৈ বা, আনৰ ঘৰখনো নিজৰ কৰি ল'বি। সকলোকে মৰমবোৰ বিলাই দিবি। কাষতে থকাসকলে এনেদৰে লৈ গৈছে ভায়েকক। এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই বিশেষ ভিডিঅ'টো। সামাজিক মাধ্যমত ভিডিঅ'টো ভাইৰেল হোৱাৰ লগে লগেই ক'ব নোৱাৰাকৈয়ে বহুজনৰ বুকুখন মোচৰ খাই গৈছে।